চেনেললৈ স্বাগতম জনাইছো সতলাজ ব্লগ আজি পুৰা খাজি কেছি ওলাইছো মানে আজি মই মন্দিৰলৈ যাম আজি বিয়াৰ আমাৰ 2 বছৰ কমপ্লিট কৰিলো মানুহজন যাব নোৱাৰে কাৰণ কি মানুহজন অলপ কোভিড হৈছে সেই কাৰণে ঘৰৰ পৰা হোম কোৱাৰেন্টাইনত আছে সেই কাৰণে যাব নোৱাৰে মই আজি মোৰ ফ্ৰেণ্ডৰ লগতে যাম তো আপোনালোকক অলপমান দেখাম তো চাই থাকিব আজি ভিডিঅটো ঘৰৰ পৰা পুৰা উলাই মেলি ৰেডি হৈ আহিলো ৰাস্তাত এতিয়া খুচকাৰি যাই আছো কাৰণ কি লগৰজনীক আকৌ লগ ধৰিব লাগিব এতিয়া ঘৰৰ পৰা অকলে গৈ আছো তেতিয়া হলে গৈ পাই ল গৈ পাই ভিডিঅ চাই থাকিব শেষলৈ আহি পেলো শুক্লেশ্বৰ মন্দিৰলৈ এইজনী ফ্ৰেণ্ডজনীৰ লগত এতিয়া মন্দিৰৰ ভিতৰত দৰ্শন কৰি লওঁ চাকি ধূপ এইবোৰ লৈ ললো এতিয়া আৰু মন্দিৰৰ ভিতৰত গৈ লওঁ এতিয়া আমি ভৰি ধুই লওঁ ধুই কিনে দৰ্শন কৰিম আৰু ভিতৰত পাঁচখন অলপ খুলি দিওঁ দে ন গোটেই ল'ব দিছোঁ একো নহয় দে মই লৈ ল'ম আৰু পুৰা ভৰি হাত ধুই ললো এতিয়া আৰু মন্দিৰত ভিতৰত যাওঁ আৰু চাকি ধূপ জ্বলাবৰ কাৰণে এজনী লগৰজনী তাইকে গোটেইখিনি বস্তু ল'ব দিছে তাই বেচেৰি লৈ লৈ আহি আছে ফাইনেলি মন্দিৰৰ ভিতৰত এতিয়া সোমাম আৰু এতিয়া আমি চাকি জ্বলাই লওঁ তো চাই থাকক ভিডিঅ'টো চাকি ধূপ জ্বলাই ললো এতিয়া ধুনীয়াকৈ ভিতৰত দৰ্শন কৰিম আৰু যাব দিব না পানী লৈ ল'ব লাগিব নেকি ओम नमः शिवाय हर हर भोले नमः शिवाय रामेश्वराय शिव रामेश्वराय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय रामेश्वराय शिव रामेश्वराय মন্দিৰৰ বাহিৰত ওলাই যাওঁ আৰু এতিয়া ব্ৰহ্মপুত্ৰটো ইমান ধুনীয়াকৈ দেখা পায় ভাল লাগিছে না আজি আহি অলপ অলপ দেখাইছোঁ আপোনালোকক আৰু এই মন্দিৰটো আহি আহি আমি পুৰা বালিচৰাই আহি পালো এইবোৰ আগতে পানী আছিলে এতিয়া দেখোন পুৰা বালিচৰ হৈছে ঠাণ্ডাৰ দিন কাৰণে নেকি পুৰা বালিচৰ হৈ গৈছে চাব না তই মোবাইল টিপি থাকিব নালাগে
পানীখিনি কি ভাল লাগিছে ন ধুনীয়া লাগিছে গৰম লাগছে মোৰ গৰম মোৰো লাগিছে পুৰা বালি চৰ কি ধুনীয়া পানী ব্ৰহ্মপুত্ৰটো ইমান ওচৰত পৰা চাব পাৰিছোঁ प्रणमो ब्रह्मपुत्र नमामि ब्रह्मपुत्र कवि ব্ৰিজৰ ওপৰত যাওঁ আৰু এখন নতুন ব্ৰিজ হৈছে বেছি দিন হোৱা নাই তো ব্ৰিজৰ ওপৰখন মই দেখা নাছিলোঁ মন্দিৰত আহিছোঁ যদিও নতুনকৈ হৈছে সেইকাৰণে মই আহি পোৱা নাছিলোঁ আজি আহিলোঁ চাবলৈ তো আপোনালোককো দেখাওঁ চাই থাকক লিফ্ট আছে লিফ্টেদি অহা নাই আৰু noodles, fried rice, chili paneer. পুৰা খাই লওঁ এতিয়া Good paro. খাই বৈ পুৰা এতিয়া আমি কুটবিলৰ পৰা ওলালোঁ ঘৰত যাবৰ কাৰণে আপোনালোকে যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ আহি পাই পুৰা ফ্ৰেছ হৈ ল'লোঁ পুৰা মুখ চুখ ধুই এতিয়া আৰু পুৰা ফ্ৰেছ এটাই বেয়া লাগিলে আজি মোৰ হাজবেণ্ড যাব নাপাৰিলে কাৰণ কি তাৰ বেমাৰৰ কাৰণে সি ঘৰতে থাকিব লগা হ'ল একো নাই ফ্ৰেণ্ডজনীৰ লগত গৈছোঁ ফুৰিলোঁ ঘূৰিলোঁ আহিলোঁ আপোনালোককো অলপ দেখালোঁ যদি আজি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে নতুন ভিডিঅ' দি থাকিম আজিৰ কাৰণে বাই বাই